আজিলৈকে মই 17 ইয়াৰ্ছ কমপ্লিট হ'ব 4বাৰ নিৰ্বাচন খেলিলোঁ। ইয়াৰ ভিতৰত কাউন্সিলত 2বাৰ আৰু এছেম্বলিত 2বাৰ। গতিকে এইবাৰ তৃতীয়বাৰৰ কাৰণে মই বিজেপিৰ টিকেট লৈ খেলিবলৈ গৈ আছোঁ। গতিকে বিজেপিৰ টিকেট মোৰ মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। গতিকে উইদিন এ শ্বৰ্ট খুব সম্ভৱ মানে মাৰ্চ 12 মই একজেক্ট ডেটটো নাজানো। গতিকে আনুষ্ঠানিকতা বাকী আছে। গতিকে টিকেট ফাইনেল। আৰু ক'বলগীয়া একো নাই। গতিকে বিচৰাবিলাক বিচাৰি থাকিব আৰু বিচৰাৰটো কোনো দুখ নহয়। আল্টিমেটলি বিজেপিৰ টিকেট এটাহে থাকিব। গতিকে পিছত যোনেই টিকেট পায় চবৰ কাৰণে লাগিব। গতিকে এইটো হ'ল বিজেপিৰ যিটো সংবিধান। আৰু ইয়াৰ বাদেও বিজেপিয়ে কথা ৰাখে, যি জবান দিছে। যেনেকৈ কংগ্ৰেছৰ পৰা ৰিজাইন দি পেলাই ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, ঠিক তেনে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়া ৰিজাইন দিছিলে স্পষ্ট কৈছিল যে আপোনাক আকৌ ৰাজ্যসভাত আকৌ পঠাই দিয়া হ'ব। ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো। আৰু যেতিয়া মই পাৰ্টিক যোগদান কৰিছিলোঁ তেতিয়াতো বিজেপি বুলিবলৈ একো নাছিলে সমগ্ৰ 4খন জিলাত। গতিকে যেতিয়া মই বিজেপিত গৈছিলোঁ একেদৰে বুলি কৈছিল কমচে কম BTC অঞ্চলৰ পৰা এজন চিটিং MLA আহিছে। গতিকে সভাপতি ডাঙৰীয়াই কৈছে যে বিজেপিৰ একমাত্ৰ চিটিং MLA, একমাত্ৰ বড়ো MLA। গতিকে টিকেট নোপোৱাৰ কথা নাহে, কাম কৰি থকা। তাৰপিছত মই মাৰ্চ মাহৰ পৰা কাম কৰিছোঁ। গতিকে মোৰ বিশ্বাস আছে, মুঠতে আনুষ্ঠানিকতা বাকী আছে। বাকী বাধ্যতা অলপমান প্ৰিপেয়াৰ কৰি থ'ব দিছে। এইখিনিয়ে বহিব। এইটো এণ্ড অফ দি ফেব্ৰুৱাৰী বুলি কৈছিলে। গতিকে ইয়াত 3টা পাৰ্টি আছে, ক'ত কি ধৰণে এডজাষ্ট কৰা যায় এইটো বহিব। আৰু এলায়েন্সটো ইনটেক আছে। আৰু বাকী এলায়েন্সৰ কথাটো হ'ল ফাইনেল এপ্ৰুভেল দিল্লীৰ পৰা এপ্ৰুভেল দি দিয়ে। কনচালটেশ্যন ইয়াত চলি থাকিব। এতিয়া বিভিন্ন এংগলৰ পৰা কনচালটেশ্যন চলিছে, ছাৰ্ভেবিলাক কৰি থকা হৈছে। গতিকে উদ্দেশ্যটো হ'ল যাতে মিত্ৰজোঁটৰ BTC অঞ্চলত মিনিমাম 12টাটো পাবই লাগিব। আৰু মিত্ৰজোঁট হোৱাৰ পিছত বিজেপি অহাৰ পিছত যদি আৰু দুখনমান টিকেট যিখনমান চিট যদি বাঢ়ি যায় তেতিয়া আৰু বেছি ভাল। উন্নয়নৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে তামোলপুৰ সমষ্টি হিচাপে ক'বলৈ গ'লে একো নাছিলে, 0। আৰু ইয়াত BTC হৈছে, যিমান ঢলকুপ বুজালে BTCৰ এটাও স্কিম আমাৰ ইয়াত নাই। একৰ্ডৰ কোনো এটাও স্কিম নাই। তামোলপুৰৰ মাত্ৰ এটাই আছিলে একৰ্ডত, এইটো হ'ল কল্ড ষ্টোৰেজ। এই কল্ড ষ্টোৰেজখন নবনালে। গতিকে তামোলপুৰ সমষ্টি হিচাপে যিমান অনুষ্ঠান প্ৰতিষ্ঠান, তেনেকৈ এটা ৰাস্তাৰ কথা ক'লোঁ যে তামোলপুৰ ওদালগুৰি ৰোড BTCত এখন চিটিও নাই। BTCয়ে এই সম্পৰ্কে BTC কৰ্তৃপক্ষৰ কোনো এটা কমিউনিকেশ্যন নাই। কমিউনিকেশ্যন যদি আছে আমাৰ তাত আছে, এছেম্বলি কুৱেশ্যন আছে মোৰ, তাৰপিছত বাকী লিখা মেলাটো আছে। গতিকে ঠিক তেনেধৰণে আজি কোনোবা বাণিজ্যিক কেন্দ্ৰই হওক বা কোনোবা কেন্দ্ৰীয় বিদ্যালয়ৰ কথাই হওক, চবচে ডাঙৰ কথা হ'ল যে 2004 চনত আমি ভূটান চৰকাৰক এজন স্বাধীন দেশৰ নাগৰিকে প্ৰতি বছৰে একোটা নালা বা কেনেল বিপক্ষে 1951ত 100 টকা দিছিলোঁ। 12% চক্ৰবৃদ্ধি সুৰত সেইটো বাঢ়ি গৈ 2003 চনত 36,600 হৈছিল। গতিকে 2004 চনত ইণ্ডো ভূটান বৰ্ডাৰ এৰিয়া চিটিজেন ফৰাম, ইয়াৰ মই সভাপতি আছিলোঁ। তাৰপিছত BTC একৰ্ড হ'ল। ইয়াত আমি যিমানবিলাক টেক্সৰ কাগজ পাতি আমি আদবানী ডাঙৰীয়াক দিছিলোঁ, এখেতে লগে লগে পুট আপ কৰিছিল। আৰু ঠিক তেনেকৈ উগেন সোণাম বুলি এজন জইণ্ট ছেক্ৰেটাৰী হোম, তেখেতে আহি পেলাই এই সমস্যাৰ সমাধান কৰি দিছিল। তাৰপিছত আমি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা আমি আৰম্ভ কৰিলোঁ, যিটো এতিয়া মাঘ মেলা বুলি কোৱা যায়। ক'বলৈ গ'লে সেইটো আমি আৰম্ভ কৰিছিলোঁ, মই আৰম্ভ কৰিছিলোঁ। লাগে না কোনোবা BTC চৰকাৰো আছে, নহয় জানো? চেনিটেশ্যন, আজি চেনিটেশ্যনৰ কথা আছে। প্ৰতিখন ৰেভিনিউ ভিলেজত 3 লাখকৈ ধৰিছে। প্ৰতিখন ৰেভিনিউ ভিলেজত 3 লাখকৈ টকা ধৰিছে এইবাৰ। আকৌ নিষ্কাশনৰ কাৰণে যিবিলাক জাবৰ জোঁথৰ পেলাব লাগে, ইয়াৰ কাৰণেও গাড়ী আহি যাব। গতিকে এইটোতো কোনোবা লেট্ৰিন নাথাকাটো দিছ ইজ আনফৰ্চুনেট। ইয়াৰ কাৰণে কোনোবা MLA যে এজনে কৰিব সেইটো নাই, চবৰ ইয়াৰ কাৰণে আমি লাগিব। কাৰণ ঘোগৰা চকবিলাকতো এতিয়া জনসমাগম বহুত আছে। আৰু কেৱল ইয়ে নহয় যে বজাৰবিলাক যি ধৰণে আগবাঢ়ি আহিছে, কোনো এটা চিজিল হোৱা নাই। গতিকে আমাৰ বজাৰ কমিটি হওক বা কোনোবা এডমিনিষ্ট্ৰেটিভ হওক
কিছুমান এৰিয়াবিলাক অলপ ক্লিয়াৰ কৰি ল'ব লাগে। তাৰপিছত এটা সুন্দৰ এটা যিখন মেপ মিউনিচিপাল মেপ আঁকিব লাগে। তাৰপিছত একশ্যন প্লেন ৰড মেপবিলাক তৈয়াৰ কৰিব লাগে যে সেই টাউন কমিটি বা মিউনিচিপাল এৰিয়াত কিমান স্কুৱেৰ কিলোমিটাৰ আহিব আৰু প্ৰজেক্টবিলাক ক'ত ক'ত হ'ব। এতিয়া DC হেডকোৱাৰ্টাৰ কাৰণে মাটিৰ প্ৰয়োজন আজিৰ দিনত, তাৰপিছত ভেটেনেৰীৰ কাৰণে মাটিৰ প্ৰয়োজন, ঠিক ডিষ্ট্ৰিক্ট হেডত কোৱাৰ লগে লগে আকৌ জেলৰ কাৰণে মাটি লাগিব 100 বিঘা। গতিকে সেইবিলাক সমস্যা আমাৰ আহিব। গতিকে লেট্ৰিন নাই, এইটো ডাঙৰ সমস্যা, কিন্তু ইয়াৰ কাৰণে আমাৰ চিভিল ছ'চাইটি আছে আৰু একেসকলে যদি বিচাৰে আজি PHC ডিপাৰ্টমেণ্টবিলাক আছে। গতিকে এইটো কোনো ডাঙৰ কথা নহয়। প্ৰতিখন ৰেভিনিউ ভিলেজত আউটলেট কিবা মতে আমাৰ জল জীৱন মিছন মতে বাই 2024 ভিতৰত 8,000 crore খৰচ কৰিব লাগে চেনিটেশ্যন ৱাটাৰ ছাপ্লাই। মানে বিষয় নহয়। আজি যদি আমি সঁচাকৈ চাওঁ, যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল তেতিয়াও কথাটো ওলাইছিল। যেতিয়া গোলাঘাটত আমাৰ বাইদেউৰ যেতিয়া যোগদান কৰিছে বহুতে আপত্তি কৰিছিল, ঠিক ইয়াতো তেনেকৈ। গতিকে যেতিয়া আমি যোগদান কৰিম বুলি কৈছিলোঁ, কাৰণ মোৰ যেতিয়া যোগদান কৰোঁ তেতিয়াতো কথাটো ওলোৱা নাছিল। যেতিয়া টিকেটৰ কম্পিটিশ্যন তেতিয়াহে ওলাল, নহয় জানো? যে নতুন পুৰণা মানুহবিলাকৰ টকা পইচা এটাও নালাগে, সিহঁতে খৰচ কৰিব নালাগে বুলিতো কোৱা নাই। গতিকে আজি সেইবিলাক ইছ্যু থাকিব। মানুহ হিচাপে পলিটিকেল পাৰ্টি প্ৰতিটোত আছে, সেইবিলাক টিকট যদি ফৰ্মেলি ঘোষণা কৰাৰ পিছত নতুন পুৰণি নাথাকে। আৰু ৰাজনীতি কোনোবা সোমাব কোনোবা ওলাব, এইটো কোনো ডাঙৰ কথা নহয়। BPFত কোনোবা ওলাইছে, 100 জন ওলাইছে, 2 জন যোগদান কৰিব। গতিকে নতুন পুৰণি চবতে আছে। গতিকে সেইটো নিৰ্ভৰ কৰিব কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ দিনত ৰিজাল্ট লাগে। পাকঘাটীয়া বান্ধ প্ৰকল্প প্ৰজেক্টৰ কথা ভাল বেয়া মই নকওঁ, কিন্তু সমগ্ৰ দৰংগাজুলিৰ ৰাইজে বিচাৰিছে যে সেই প্ৰকল্পটো বন্ধ কৰিব লাগে। লাষ্টৰ শেষত সেই প্ৰকল্প বন্ধ চহী মই নিজে দিব লগা হ'ল। গতিকে তাৰপিছত কেৱল ইয়ে নহয়, সমগ্ৰ দৰংগাজুলি উত্তৰ অঞ্চল 4,000 বিঘাছ অফ লেণ্ড গোটেইবিলাক আৰ্মিয়ে একুইজিশ্যন কৰাৰ কথা আছিলে। ইয়াৰ কাৰণে আমি ধৰ্ণা দিলোঁ। 2013 চনত চেক্ৰেটাৰী কৰিলোঁ। ইয়াত ছাব ডিভিজন লেভেল আলোচনা হ'ল, চিফ ছেক্ৰেটাৰী লেভেল আলোচনা হ'ল। তাৰপিছত একেসকলে পিছত প্ৰজেক্টটো এবেণ্ডন কৰিব লগা বিচাৰিছে। গতিকে তেনেকুৱা ধৰণৰ কৰিব তেখেতসকলৰ UPPLৰ ৰাজনৈতিক পাৰ্টি ডিচিশ্যন নে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ নিজা এটা মন্তব্য, কেজুৱেল এটা ৰিমাৰ্কছ, সেইটো একেসকলে ক'ব। কিন্তু আজিৰ দিনৰ এলায়েন্স ইনটেক আছে আৰু একেসকলৰ মই সেইকাৰণে ক'লোঁ যে ফেব্ৰুৱাৰীৰ লাষ্টত বহিব ছিট এডজাষ্টমেণ্টৰ কাৰণে, ছিট শ্বেয়াৰিঙৰ কাৰণে। এতিয়ালৈকে বহা হোৱা নাই। গতিকে বাকী ছাৰ্ভেবিলাক কৰা হৈছে, ক'ত দিব ক'ত নিদিব। ওদালগুৰি কোনটো একেসকলে বিচাৰিছে, বাক্সাৰ ভিতৰত 3টা ছিটৰ ভিতৰত কোনটো বিচাৰিছে, এইবিলাক অলপমান ইংগিত দি থোৱা আছে। গতিকে নিশ্চয় একেসকলে বহাৰ পিছত সিদ্ধান্তটো ফাইনেল হ'ব। আমিও কৈ আছোঁ যে আমি 12টাত খেলিম। 12টাত জিকি অহাৰ পজিশ্যনটো BJPৰো আছে। আমাৰো মানুহবিলাক কৈছে যে আমি চবতে দিব লাগে। বুজাবুজি হোৱাটো বৰ্তমান যিখন কলেজ আনিছোঁ 2018-19 চেংচন ডিগ্ৰী মডেল কলেজ। ঠিক তেনেকৈ ৰাস্তা ঘাট পালোঁ, ক'বলৈ গ'লে মেজৰ ৰাস্তা হিচাপে আকৌ পালোঁ। এইবাৰ অসম মালাত পালোঁ 33 কিলোমিটাৰ, 161 crore। তাৰপিছত তামোলপুৰ ওদালগুৰি ৰোড, ইয়াৰ পিছত আকৌ ডিমলা চকৰ পৰা এতিয়া বৰমা পাগলাটীয়া দলং আৰম্ভ কৰা হ'ল। তাৰপিছত এটা দলং আছে, নিশ্চয় অহাবাৰ আমি চৰকাৰ গঠন কৰাৰ পিছত, কাৰণ ইয়াৰ টোটেল এমাউণ্টটো প্ৰয়োজন হ'ব। হৈৰাণী যিখন পাগলা দলঙৰ কথা কৈছে সেইটো 300 crore এবাব লাগিব। যিটো মেজৰ প্ৰজেক্ট হ'ব। গতিকে তামোলপুৰ হিচাপে মেডিকেল কলেজ পাবলৈ গৈ আছে। আজি কলেজৰ কথা আছে, ভেটেনেৰী কলেজৰ কথা আছে, কেঞ্চাৰ হস্পিটেলৰ কথা আছে। গতিকে এইবিলাকৰ BTR ৰেকৰ্ডৰ পিছতহে আমি পালোঁ। আমাৰ BTCত তামোলপুৰ হিচাপে 0, অথচ তামোলপুৰ আছিলে ছাব ডিভিজন হেডকোৱাৰ্টাৰ। কিন্তু সেই ছাব ডিভিজন হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট নবনাই মুছলপুৰ বনাইছে, আমাৰ ক'ব লগা নাই। গতিকে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে তামোলপুৰ এখন জিলা ঘোষণা কৰা হ'ল। আৰু BJPৰ যি মেনিফেষ্টত যোৱাবাৰ দিছিল BTC নিৰ্বাচনত,
এই মেনিফেষ্টত দিয়া গোটেইবিলাক আখৰে আখৰে আমি এইটো কাৰ্যত পৰিণত কৰিম। গতিকে সেই হিচাপে নিৰ্বাচনৰ পিছত যি কথা দিছিল ইয়াক উদ্বোধনো কৰা হ'ব। গতিকে আমি যথেষ্ট আশাবাদী তামোলপুৰ হিচাপে আজি ক'বলৈ গ'লে আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ ডিষ্ট্ৰিক্টৰ ফালে আমি আগবাঢ়ি গৈ আছোঁ। কিবা যদি চলিছে সেইটো আমাৰ ক'বলগীয়া একো নাই, কিন্তু সেইবিলাক কিন্তু বিষয়টো কি ইছ্যু লৈ আমাৰ ইয়াত আহিব সেইটো ডাঙৰ কথা। যেনেকৈ একেসকলে মেইন ইছ্যুবিলাক হ'ল কাহ। গতিকে আজিৰ দিনত কাহ উপকৃত হৈছে, বিশেষকৈ আমাৰ বঙালী হিন্দু ভাইসকলৰ উপকৃত হৈছে আৰু বিশেষকৈ আমাৰ নেপালী গোৰ্খাসকলতো উপকৃত হৈছে। গতিকে ভাৰত চৰকাৰৰ এটা দায়িত্ব আছে যে যিসকল নন ছেকুলাৰ কাণ্ট্ৰিবিলাকত যিসকল 5টা মাইনৰিটিছ আছে এখেতসকলক সুৰক্ষা দিয়াটো ভাৰতবৰ্ষৰ এটা দায়িত্ব। সেই হিচাপে এখেতসকলক চিটিজেনশ্বিপ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অলৰেডি 2টা পাৰ্লিমেণ্টত 2টা হাউচত পাছ হৈ গ'ল, এতিয়া নটিফিকেশ্যন ওলাল। গতিকে এই ইছ্যুটোক যেনিবা AGP হওক বা বেলেগবিলাক সেই ইছ্যুটো এই ইছ্যুৰ ওপৰত একেসকলে নিৰ্বাচন খেলিছে। গতিকে কিমান দূৰ সম্ভৱ পতিয়ে নিয়াব পাৰিব মই নাভাবোঁ যে AGP বা নাইবা ৰাইজৰ দলে যে কিবা এটা বৃহৎ ইম্পেক্ট পৰিব BTC অঞ্চলত, মই সেইটো নাভাবোঁ। BPFৰ কথাটো হ'ল আজি এখেতসকলৰ ক'বলৈ গ'লে তামোলপুৰ সমষ্টিত টিকেট লোৱা মানুহ বিচাৰি পোৱা নাই। কাৰোবাৰ যাচিছে মই জানো। গতিকে এখেতসকলৰ কথা এজন হ'লেও পাৰ্টি থাকিব মই জানো। গতিকে BPFৰ কথা মই এতিয়া নাজানো, মই ক'বও নিবিচাৰোঁ। নিৰ্বাচনটো আহিব, প্ৰতিদ্বন্দ্বিতা কৰিব, এজনেই জিকিব, চৰকাৰ গঠন হ'ব, BJP এলায়েন্স চৰকাৰে গঠন হ'ব।